মালতী গড ফাৰ্মৰ পৰা দীপকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছে। মোৰ ছাগলীবিলাকৰ পেলুৰ ঔষধ মই 3 মাহৰ মূৰে মূৰে কোন কেইবিধ খুৱাওঁ সেই বিষয়ে লৈ মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো ভালদৰে চাই। প্ৰথমে আপোনালোকৰ মাজত মই দেখুৱাবলৈ লৈছোঁ এই এলবমাৰ দেই, আপোনালোকে ভালদৰে চাই ল'ব। এলবমাৰ এই দৰৱটো প্ৰথম 3 মাহত এই দৰৱটোকে যদি মই প্ৰথমে খুৱাওঁ, এই দৰৱটো খোৱাৰ আকৌ নিয়ম আছে। প্ৰতিজনী ছাগলীক 10 কেজি যদি হয়, প্ৰতিজনী ছাগলী যদি 10 কেজি হয়, তেতিয়া 2 পৰা 3 ml হে দিব লাগিব, তাতকৈ কিন্তু বেছি দিলে নহ'ব। তাৰপৰা আৰু এটা কথা মনত ৰাখিব, কেতিয়াও এইটো ভুল কৰিব নাপায়, গাভিনী ছাগলীক এই দৰৱটো দিব নালাগে। গাভিনী ছাগলীক এই দৰৱটো কেতিয়াও দিব নালাগে, প্ৰব্লেম হৈ যাব। এই প্ৰথম 3 মাহৰ কাৰণে এইটো খোৱালো, আকৌ নেক্সট 3 মাহ পুৰা 90 দিনৰ পিছত কথা কৈছো দেই। এই ফেণ্টাছ প্লাছ বুলি কয়, ফেণ্টাছ প্লাছ, এইটো আপোনালোকে যোনটো ভালকৈ চাব। ইমান নহ'ব পাৰে দেই, মই নতুন ইউটিউব চেনেল খুলিছোঁ, ইমান পাকৈত হোৱা নাই মানে। এইটো ফেণ্টাছ প্লাছ, এইটো একেই আপোনাৰ 10 কেজিত 3 ml কে দিব লাগে, 10 কেজিত 3 ml কে দিব লাগে। এইটো কিন্তু এটা কাৰণে ভাল, প্ৰেগনেঞ্চি ছাগলীৰ কাৰণে ভাল। গাভিনী ছাগলীকো এইটো খুৱাব পাৰিব, গাভিনী ছাগলীকো খুৱাব পাৰিব। তাৰপিছত আকৌ এইটো আছে মেনকাইণ্ড প্লাছ, এইটো আপোনালোকে চাই ল'ব, এইটো ভালদৰে চাই ল'ব। এইটো একেই, এইটো আপোনাৰ 10 কেজিত 2 বা 3 ml দিব পাৰিব। তাৰপিছত তাতকৈ ইণ্টাৰেষ্টিং কথা, এই নীলজন, এইটো আপোনালোকে চাই ল'ব দেই। নীলজন, এইটো আপোনাৰ মই বানানটো ইমান ক্লিয়াৰ এইকেইটাৰ আগতে নাই, এইটো কাৰণে মই আপোনাক কৈ দিছোঁ, NIJAN, নীলজন। এই পেলু দৰৱটো, এই দৰৱটো দামো আছে কিন্তু দেই। এই দামটো মোটামুটি আপোনাৰ 100 টকা ওচৰা-ওচৰি হ'ব, অলপ কম আৰু 90-98 ইমানৰ ভিতৰত হ'ব। এই দৰৱটো এটা নিয়ম আছে, এই দৰৱটো যদি ছাগলীৰ লিভাৰত পেলু হয় তেতিয়াহে এই দৰৱটো খুৱাব লাগে। এই পেলু দৰৱটো লিভাৰত যদি পেলু হয়, এই 3বিধ মই আপোনালোকক আগত দেখুৱাইছোঁ, এইকেইবিধে কিন্তু লিভাৰৰ পেলু 1%ও নামাৰে, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। এই দৰৱটোহে মাৰিব, এইটো আপোনালোকে মনত ৰাখিব। এই দৰৱটোৱেহে আপোনাৰ নীলজলেহে লিভাৰৰ পেলু মাৰিব। আপোনাক আৰু এটা ভিডিঅ' দেখুৱাইছোঁ, আৰু এটা মই টেবলেট দেখুৱাইছোঁ। এইটো হৈছে ফেণ্টাছ প্লাছ টেবলেট, ফেণ্টাছ প্লাছ। এই টেবলেটটো খোৱালেও হয়, কিন্তু বহুতে নাজানে টেবলেটটো কেনেকৈ খুৱায়। মই আপোনালোকক কৈ দিছোঁ, 30 কেজি বডি ৱেইটত এটা টেবলেট, মানে ছাগলীজনীৰ যদি 30 কেজি হয় তেতিয়া এটা টেবলেট খুৱাব লাগে। যদি সৰু হয় আপুনি টেবলেটটো ফালি পেলাই এফাল খোৱালেও হ'ব। এইটো প্ৰেগনেঞ্চি ছেফ হয়, এইটো গাভিনী ছাগলীকো খুৱাব পাৰিব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, প্ৰতি 3 মাহৰ মূৰে মূৰে ছাগলীৰ পেলু দৰৱটো এবাৰ এটাকৈ সাল সলনি কৰি খুৱাব, তেতিয়াহে আপোনাৰ তাই ছাগলীৰ শৰীৰত থকা পেলুখিনি মৰিব। শৰীৰত যিখিনি পেলু আছে তেতিয়াহে মৰিব। তাৰপিছত পেলু দৰৱ খোৱা নিয়মটো আপোনাক মই কৈ দিলোঁ, সদায় ৰাতিপুৱা আপুনি যেতিয়া ৰাতিপুৱা খুৱাব পেলু দৰৱটো সুদা পেটত খুৱাব। সুদা পেটত খুৱাই 2 ঘণ্টা বা 3 ঘণ্টা পিছতহে ছাগলীজনীক খাদ্য খাবলৈ দিব লাগে। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ, অভিজ্ঞতাৰ ফালৰ পৰাহে মই কৈছোঁ দেই। এই ল'ৰাটো বৰ আমনি কৰি আছে, একো নাই। তাৰপিছত আপুনি 3 দিন বা 4 দিনৰ পিছত, ভাইটি এইটো তাত জুম কৰি দেখুৱাই দিয়া, বৰ্তমান খুলি আছে, বানানটো ভালকৈ দেখুৱাই দিয়া, ভালকৈ দেখুৱাই দিয়া, বন্ধুসকলে ভালকৈ চাব লাগে। এই লিভাৰ টনিকটো একদম লেটেষ্ট বস্তু আৰু এইটো একদম ভাল আৰু দামো আছে। মই এতিয়া সৰু এটাকে আপোনালোকক দেখুৱাইছোঁ, তো 80 টকা 80 টকামান লয়। এই দৰৱটো লিভাৰ টনিকটো ছাগলীৰ পেলু দৰৱ খোৱা 3 বা 4 দিনৰ পিছত আপোনালোকে, ইয়াত লেখাই থাকিব দৰৱটোত, মই আপোনালোকক কৈহে দিছোঁ, মোৰ মনতে আছে বাৰু, আপোনাৰ 5 পৰা 7 ml 8 ml মানকৈ প্ৰতিজনী ছাগলীক 5 দিনৰ পৰা 7 দিনমান খুৱাই দিব লাগে। 5 দিন বা 7 দিন
একেৰাহে যদি খুৱাই দিয়ে, এইটো খোৱা মেইন কাৰণটো হ'ল ছাগলীক যে পেলু দৰৱখিনি খুৱাইছিলোঁ, এই পেলু দৰৱখিনিয়ে পেলুখিনি মৰি লিভাৰত গৈ পেলাই পৰি যায়গৈ। পেলুখিনি লিভাৰত পৰা মাত্ৰকেই লিভাৰটোত অকণমান অসুবিধা দিয়ে, ছাগলীজনী মন মাৰি থাকে। এই দৰৱটো 4-5 দিন খুৱাই দিয়াৰ পিছতেই আপোনাৰ লিভাৰটো অ'কে হৈ যাব। ছাগলীজনী অ'কে হৈ যোৱা মাত্ৰকেই ছাগলীজনীয়ে খাদ্য খাবলৈ ধৰিব। এইটোকে লৈ মই ভিডিঅ'টো বনাইছিলোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো পাই ভাল দেখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।